মন্দিৰ বুলি কয় এইটো মন্দিৰ সদায় ৰাতিপুৱা হ'লে দৰ্শন কৰোঁ আৰু কি কৰিব আৰু বাকী আৰু আছোঁ এইটোৱে মোৰ ফাৰ্ম হাউচ এৰিয়া অকলে আজি মানুহ চানুহ নাই কোনো মানুহ এনে বিশেষলি নাথাকে মানুহ গতিকে ময়ে অকলে থাকোঁ আৰু দুইজন মোৰ ইয়াতে খেতি কৰা দুইজন মানুহ থাকে আৰু গৰু আছে কেইটামান 4-5টা নহয় দিয়ক মোটামুটি সৰু ডাঙৰে মিক্স কৰি 11টা গৰু আছে এনেকৈ এইখিনি খেতি মানে গৰু ঘাঁহৰ কাৰণে আমাৰ অসমতো প্ৰায় মানুহে গৰু এৰিয়ে দি থৈ দিয়ে কিন্তু আমাৰ ইয়াতে ৰাজস্থানৰ পৰা কৈ আছোঁ এই ঘাঁহৰ খেতি বৰ্তমান আৰু 2-1.5 মাহৰ ভিতৰত হৈ যাব এয়াই আছিল আজি ভিডিঅ'টো কেনে লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গৌশালাটো মই বেলেগ দিনে আৰু ভিডিঅ' কৰি দেখাই দিম আপোনালোকক খালি কমেণ্ট কৰি জনাব চাব খুজিলে ভাল লাগিল ভিডিঅ'টো পিছে হ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো গতিকে মোক যাতে আগে যোৱাত অলপ সহায় কৰে